হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মই ৰাতিপুৱা কাম বন কৰি আজৰি হৈ গা পা ধুই আহিলোঁ। এতিয়া অকণমান চুলি তুলি ফনিয়াই লওঁ, কিন্তু মোৰ বিচনাখন পাৰিব আছে, বিচনাখন চাফা কৰিব আছে। অজয় শুই আছিলে, সেইকাৰণে সেইখন চাফা কৰা হোৱা নাই। আজি বহুদিনৰ পাছত এটা ভ্লগ বনাবলৈ আৰম্ভ কৰিছোঁ ৰাতিপুৱাই। সকলোৱে চাব বুলি আশা কৰিছোঁ। আৰু মই যে ইমান দিন ভ্লগ বনোৱা নাছিলোঁ, ইয়াৰ আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। তেতিয়া কৈছিলোঁ মই নেক্সট ভ্লগত ক'ম কি কাৰণে আপলোড কৰা নাছিলোঁ। কাৰণটো হৈছে মোৰ ছেকেণ্ড টাইম প্ৰেগনেঞ্চি চলি আছে, মোৰ 8 মান্থ চলি আছে এতিয়া। সেইকাৰণে ভিডিঅ' কিবা বনাব মন নোযোৱা নিচিনা হৈ আছিলে, সেইকাৰণে বনোৱা নাছিলোঁ। আৰু এতিয়া আজি ভাবিলোঁ এটা ভিডিঅ' বনাওঁ, সেইকাৰণে ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। নহ'লে ইমান গৰম হৈছে এইকেইদিন, ভিডিঅ' বনাবলৈ মনেই নাযায়। তেনেহ'লে চাই যাওক ভিডিঅ'টোৰ। দিনটো কি কৰোঁ কি নকৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লওঁ বুলি ভাবিছোঁ। মই তাৰ কাৰণে ৰুটি বনাই থৈছিলোঁ, অলপ আগতে শুকান ৰুটি বনাই থৈছিলোঁ। আৰু চব্জি নবনাওঁগৈ, আৰু দেৰি হৈছে, শুই উঠাও অলপ দেৰি। সেইকাৰণে দেহা মানুহ আজি স্কুল বন্ধ, তাক গাখীৰ গৰম কৰি দিছোঁ। আৰু মই ৰাতি অলপ পনীৰৰ চব্জি আছিলে, তাকে খাম শুকান ৰুটিৰ লগত। এতিয়া 9:30 মানেই বাজিলে, আৰু মোৰ বহুত ভোক লাগিছে, সেইকাৰণে বেলেগ চব্জি বনাই থকা নাই। আৰু তাৰপাছত মোৰ ভাত বনাবও আছে, নহ'লে পিছত দেৰি হৈ গৈ থাকিলে বনাব মন নাযাব, গৰম উঠিব বেছি এইকেইদিন, যিহেতু বহুত বেছি গৰম হৈছে। কালি ৰাতি অৱশ্যে বৰষুণ দিছিলে, বহুত গাজনিও মাৰিছিলে, বিজুলী গাজনি অলপ, সেইকাৰণে বাহিৰত পানী হৈ আছে। কিন্তু গৰমটো একেই, ৰ'দ দি আছে এতিয়া। আৰু মই এতিয়া ভাত ৰান্ধিব লৈছোঁ। ভাত ৰান্ধিবৰ কাৰণে মই প্ৰথমতে চব্জিখিনি কাটি লওঁ।
চব্জি কাটোতে মই এনেকৈ তলত বহি লওঁ আৰু এইখিনি সময়ত তলত বহাটো ভালো। এতিয়া মোৰ 8 month চলি আছে, হ'লেও মোৰ ভৰিকেইটা নিশ্চয় দেখিব পাইছে, একো হোৱা নাই, কিন্তু প্ৰায় মানুহৰ ভৰি ফুলি যায়। আৰু এইখিনি কালি যে ৰাতি বৰষুণ দিছিলে, এয়া আমাৰ লাঙিত লাগিছে কাৱৈ, পুঠি, গৰৈ, আৰু এয়া দেহা মানুহ কিতাপ পঢ়ি আছে। আৰু মই ভাতো ৰান্ধি আছোঁ আৰু লগতে অলপ বহিলৈ পানী খাই লৈছোঁ। মই এই গিলাচটোৱে দিনটোত প্ৰায় 9-10 গিলাচমান পানী খাওঁ। এতিয়ালৈকে মই 3-4 গিলাচমান খালোঁ। আৰু প্ৰেগনেঞ্চিৰ সময়ত পানী খাই থকাটো বহুত দৰকাৰী হয়, যিহেতু বেবীটো এটা পানীৰ হেৰিৰ মাজত সোমাই থাকে, পানী বেগ বুলিয়ে ক'ব পাৰি, আৰু তাৰ মাজত সোমাই থাকে, সেইকাৰণে পানী খোৱাটো বহুত দৰকাৰী। এতিয়ালৈকে মোৰ বেবী বামটো ইমান ডাঙৰ হৈছে, আৰু এইটো একো দেখুৱাবলগীয়া কথা নহয়, কিন্তু মই নিজে পিছত চাব লাগিব, সেইকাৰণে মই ৰাখি দিছোঁ। আৰু এতিয়া আমি ভাত খাবলৈ লৈছোঁ, আৰু ভাতৰ লগত মই দালি আৰু লাঙিত লগা মাছ ফ্ৰাই কৰিছোঁ। তাৰপিছত এইফালে মই গাহৰি মাংস ভাজিছিলোঁ, দেহামোনক অকণমান দিছোঁ, মই কিন্তু লোৱা নাই। আৰু এয়া বাহিৰত পানী চাওক পথাৰত। আমি আহিছোঁ চিলাপথাৰলৈ আহিছিলোঁ। দেহা মানুহ আজি চাইকেল কিনিবলৈ। চাইকেল কিনিলা? চাইকেল কিনিলোঁ। পচন্দ আছে নাই? হৈছে। এবাৰতো বেক কেমেৰা কৰি চাইকেলখন দেখুওৱা দিয়া। চাইকেলখন গাড়ীত ওলাই থোৱা আছে। তাৰপিছত এতিয়া বেলেগ কিবা বস্তু ল'বলৈ মাহঁত আহিছিলে লগত, মা আৰু দেউতা গৈছে দোকানত ৰ'দ ল'বৰ কাৰণে। আৰু এতিয়া আমি গাড়ীত